ওপৰৰ মই হাগি আছিলোঁ তাৰ পাছত আপুনি ফোন কৰি দিলে হাগি আপোনাৰ হেল্ল' গাইজ গুড মৰ্ণিং চ' বহুত দিনৰ মূৰত মানে বহুত বেছি দিনৰ মূৰত আজি মই নতুন এটা ভিডিঅ' লৈ আহিলোঁ আৰু এতিয়া মই গৈ আছোঁ দোকানলৈ আৰু দোকান গৈ পোৱাৰ পিছত আজি এটা ছাৰপ্ৰাইজ পালোঁ মানে মোৰ ভণ্টি প্ৰস্তুতিয়ে এটা আইফোন কিনিলে আৰু তাকে আনবক্সিং কৰিবলৈ মোক দিলে কিন্তু বক্সটোৰ ভিতৰত মানে আইফোনৰ ঠাই এটা ষ্টেবল সোমাই আছিলে চ' অকণমান সিহঁতক দোকানতে বহাই মই এতিয়া আহি গ'লোঁ মছজিদত আৰু মছজিদত আজি লগ পালোঁ আমাৰ মাছুদ ভাইক চ' গোটেইকেইটা একেলগে নামাজ চামাজ পঢ়ি দোৱা চোৱা কৰি এতিয়া ওলাই আহি গ'লোঁ পুনৰ দোকানলৈ আৰু দোকান পাই দেখোঁ যে ভণ্টিয়ে মানে আইফোনৰ পাৰ্টি হিচাপে চবলৈ চাহ আনি থৈছিলে চ' ময়ো দেৰি নকৰি সকলো কাৰণে চাহ বাকি দিলোঁ যিহেতু ইহঁতে মানে চাহ বাকিলে দোকানত পেলাইছোঁ আজি ময়ে বাকি দিলোঁ ধুনীয়াকৈ আৰু তাৰপিছত আকৌ এতিয়া সন্ধিয়া মাছুদ আহিছিলে আৰু তাৰ জিঅ' চিমৰ ৰিচাৰ্জ নোহোৱাৰ কাৰণে এটা কল আহিল আৰু তাৰ কলৰ এতিয়া মানে এনচাৰবোৰ শুনক গাইজ মই মানে এতিয়া চাকৰি তাকৰি নাইকিয়া একো মোৰ পইচা পাতিও নাইকিয়া মই এতিয়া কেনেকৈ ৰিচাৰ্জটো কৰোঁ কওকচোন তাতে আকৌ আম্বানীয়ে নিজৰ পিতেকক বিয়া দিব গৈ পেলাই ইমান ৰিচাৰ্জ হাই কৰি দিছে খাবলৈ নাই ভাত মই এতিয়া ৰিচাৰ্জ ভৰাই কি কৰিম কওকচোন দুখীয়া মানুহ ছোৱালীও নাই মোৰ গাৰ্লফ্ৰেণ্ডো নাই যে কল কৰি তাইক খবৰ লওঁ তাৰ ওপৰৰ পৰা মই হাগি আছিলোঁ তাৰ পাছত আপুনি ফোন কৰি দিলে হাগি আপোনাৰ লগত কথা পাতি আছোঁ আৰু তাৰ দুখ শুনি মোৰো হৃদয় ফাটি গ'ল চ' আহি গ'লোঁ দৰ্জি তাত চিলাবৰ কাৰণে আৰু এয়া চিলাই মেলি এতিয়া মই আকৌ মোৰ সৰু ভাইটিত অকণমান তেল ভৰাই ল'লোঁ আৰু তেল ভৰাই দিয়াৰ লগে লগে তাৰো মন পূৰা উঠি গ'ল আৰু এতিয়া মই ডাইৰেক্ট আহি গ'লোঁ আজি পথাৰত মানে ভলীবল খেল চাবৰ কাৰণে আৰু বহুত বেছি ঠাণ্ডা পৰিছিলে চ' আমি জুই একুৰা জ্বলাই ল'লোঁ আৰু জুই জ্বলাই খেল চাই আছোঁ চ' আজিলৈ আহিছোঁ গাইজ বাই বাই কাইলৈ লগ পাম